Hello everyone, welcome to my YouTube channel. সকলোকে মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি গোলাপৰ ঠানি অতি কম দিনৰ ভিতৰতে হ'ব পৰা এটা উপায়। এইডাল হৈছে গোলাপৰ ঠানি। আমাৰ ঘৰত আছে, মই এডাল ঠানি কাটি লৈ আহিছোঁ। তাৰপিছত আগটো মই জোঙা কৰি দিছোঁ। কাটি পেলাই জোঙা কৰি লোৱাৰ পিছত মই তাতে অকণমান এল'ভেৰা দিছোঁ, এল'ভেৰা জেল লগাই দিছোঁ তলৰ পিনে। তাৰপিছত মই এইটো কুটি দিলোঁ ইয়াতে। তাৰপিছত পানী ঢালি দিলোঁ, অকণমান পানী দিছোঁ যাতে পাতকেইটা শুকাই নাযায়, এনেওতো শুকাই যাব। তাৰপিছত আপোনালোকে ইয়াতে অকণমান পানী দি থাকিব সদায়। এইডাল আপোনাৰ হ'ব কাৰণে 20-25 দিন মানৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ ফুলিব, খাই থাকিব।